আজিতো কাষ্টমাৰ নাই বস আইব দক কাস্টমার এই শিখর দক অলপ শিখৰ খাবি দেই মালটো বাক একদম ও নো বস লকচোন এলা মই ধৰি তই এসিস্টেন্ট না মই এসিস্টেন্ট বস মই অ্যাসিস্ট্যান্ট বস বস লক গিলাস কোট গিলাস বস নাই না হয় পারে গেল গিলাস এন ব্যাপার বস বস এটাই মারি দক না হইছে বস টেনশন সালা বস কাপাতে তুলি মারি দক তাও বস দক বস কুর কাস্টমার এসে ছায়া বস বাসাই গেছো মই বস হি বস ভাল খবর এটা আছে কি ভাল খবৰ শিখর অলপ দেখছোন লো ভাল খবৰ শুনা মানে বস হেৰি এই তিৰি এটা আছি থৌগা আৰু বুঢ়ী এটা আছি হয় নেকি অ বুঢ়ী তারা থইবি তিৰি আৰু পছু দিবি এই বুঢ়ী ৰখ এই চলি বুলি ক'ত লৈছা মই বাবাৰ তাকে চাবাইছো বাবাৰ তাকে চাবা নাগে তই ৰখচোন মই চাবাইছো বাবাৰ তাকে বাবাৰ তাকে থৌগা তিৰি এটা আহি আছে মই আপাৰ আগত কৈ দিম আজি তো দিব শিক্ষে বাছা মই থৌগা তিৰি চা বুঢ়া তিৰি নাচা তাতে তুই যা গ্লাস তুই তাই বি যা হেৰা তুমি ইয়াৰে নেকি অ মই বাবাৰ এসিস্ট্যান্ট ইয়াৰ হেৰি লুঙ্গি বাবাক লগ পাম নে অ আছেনে বাৰু পাবি ঠিক আছে দেখাত চেংৰা তিৰিছা তোক বাচ্চা দিম আজি কাটি আনিম আপাক দি ফেলে দিম শিক্ষা বাচ্চাত আজি পাবি মজাটো বস আনছো মই তিৰি ধলৈছো শিখৰ অলপ দক এটা কাম কৰবি তাই ঘুমাই দে তই বাহিৰত চকীটা কৰি থাক যা মই এতিয়া মানে মই থাকো নেকি বস তই থাকবি হা বস বাহিৰত কাকো সোমাব নিদিবি হ'ব বাবা শুনিছেনে বাৰু অ বাইনা ক মই মানে কিবা এটা কাৰণত আহিছিলো কহিল কি মালবি আজি মজা হব পতাই ল'ব লাগিব আজি কিবা নহয় কিবা এটা কৰি মাইনা তোৰ প্ৰব্লেমটো কি ক বাবা কি কম এতিয়া মোৰ মানে বিয়া হোৱা 5 বছৰেই হ'ল ক'বলৈ বেয়াই লাগে দিয়কচোন লাজ কৰিব নালাগে ক সন্তানৰ মাক হ'ব পৰা নাই হয় নেকি মানে ঘৰতো বহুত অসুবিধা হৈছে সেইকাৰণে মানে চব পিনৰ পৰা ভাবি আপোনাৰ ওচৰলৈ আহিছোঁ আৰু কিবা ভাল খবৰ বা ভাল কিবা ৰিজাল্ট এটা দিয়ে নেকি হৈ যাব টেনশ্যন নলবি তোৰ হাজবেণ্ড কি কৰে হাজবেণ্ডে স্বামী স্ত্ৰী ক'ত থাকে এতিয়া বৰ্তমান লখিমপুৰত আছে মানে বাহিৰত তই ঘৰত অকলে থাকা ভালে বোৱাকলাই থাকে আজি যাবা পাৰিম মজা হ'ব পিছতে আহা তই টেনশ্যন নলবি মই দি আছো বস্তু ওম কলাতিৰ মুঠ বগাতিৰ মুঠ কবিতাৰ মুঠ সবিতাৰ মুঠ ববিতাৰ মুঠ হাউৰ মুৰাই নম ওম চিৰিৰ মুঠাই নম ওম গৰুৰ মুঠাই নম ওম ছাগলীৰ মুঠাই নম এইটো
এইটো Ayo.